हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाक और आपलोक चाइছে आरजेडके টিউটোরিয়াল यूट्यूब चैनल। हाय फ्रेंड, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে চাই আছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে আহক এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু জানি লওক কি নতুন খবৰ আহিছে। তো ইয়াত কৈছে কি দিল্লী উইকেণ্ড কাৰফিউ। দিল্লীত 56 ঘণ্টাৰ বাবে আৰম্ভ হ'ল উইকেণ্ড কাৰফিউ। জানক নিয়মসমূহ আৰু সেই দিল্লীত 56 ঘণ্টাৰ ভিতৰত কি খোলা থাকিব, কি বন্ধ থাকিব জানি লওক। দিল্লীত কোভিড-19 আৰু করোনা ভাইরাসৰ নতুন প্ৰকাৰ অমিক্রনৰ গতিত আতংকিত হৈ আছে। আনহাতে কেজৰিৱাল চৰকাৰে মঙলবাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু ৰাজধানীত উইকেণ্ড কাৰফিউ ঘোষণা কৰিছে। ইয়াৰ বাবে উইকেণ্ড কাৰফিউ আজি নিশা 10 বজাৰ পৰা অৰ্থাৎ শুক্ৰবাৰে নিশা কাৰ্যকৰী হৈছে। ই সোমবাৰে পুৱা 5 বজালৈকে চলিব। ইয়াৰ মাজতে সকলো চৰকাৰী বিষয়াই ঘৰৰ পৰা কাম কৰিব, অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে। আনহাতে ঘৰৰ পৰা 50% কামৰ নিয়ম ব্যক্তিগত প্ৰতিষ্ঠানত বলবৎ থাকিব। এই নিশা দিল্লীত কাৰফিউ বলবৎ আছে আৰু যিসকলে কোভিড প্ৰটকল ভংগ কৰে তেওঁলোকৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰা হৈছে। তাহক দ্বিতীয়টো খবৰ লৈ ভাৰতৰ ভাষা সংস্কৃতিক উচ্চ প্ৰশংসা ডেভিড ৱাৰ্নাৰৰ। সকলো ভাৰত ভ্ৰমণলৈ অহাৰ বাবে জনালে আহ্বান। অষ্ট্ৰেলিয়াৰ তাৰকা অপেনিং বেটছমেন ডেভিড ৱাৰ্নাৰে আজি ভাৰতৰ সভ্যতা সংস্কৃতিক উচ্চ প্ৰশংসা কৰে। ভাৰতৰ বিভিন্নতা আৰু ঐতিহ্যক প্ৰশংসা কৰি অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেনজনে ভাৰতত ইমানে সাংস্কৃতিক ভিন্নতা আছে যে সকলোকে মুগ্ধ কৰিবলৈ ই সক্ষম বুলি কয়। ভাৰতত বহু আধ্যাত্মিক বিভিন্নতা আছে। বিভিন্ন ধৰ্মৰ লোকে ভাৰতত বাস কৰে। ২৭টাতকৈও অধিক মুখ্য ভাষা আছে। ৱাৰ্নাৰে লগতে কয়, ইয়াৰ উপৰি অষ্ট্ৰেলিয়াত খেলুৱৈগৰাকীয়ে বিশ্বৰ প্ৰতিগৰাকী নাগৰিকক এবাৰ হ'লেও ভাৰত ভ্ৰমণলৈ অহাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে IPLত দীৰ্ঘ সময়ৰ পৰা ভাগ লৈ অহা তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ সৈতে চিনাকি হৈছে। ইপিনে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে ভাৰতত এইদৰে প্ৰশংসা কৰাৰ পাছত বহুকেইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে ডেভিড ৱাৰ্নাৰকো প্ৰশংসা কৰে আৰু অষ্ট্ৰেলিয়ান খেলুৱৈ আৰু ভাৰতীয় খেলুৱৈৰ মাজত সুসম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। ৩ নম্বৰ খবৰটো হৈছে ৰাজ্যৰ এইসকল চৰকাৰী কৰ্মচাৰীয়ে ল'ব লাগিব কৰোনাৰ তৃতীয় ড'জ, অন্যথা ফেব্ৰুৱাৰীত নাপাব পে স্লিপ। ৰাজ্যত যেন দ্ৰুত গতিত বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনোৱা মতে শুকুৰবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 1166 গৰাকী লোক। সংঘাৰ ফালৰ পৰা কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে 517 গৰাকী লোক। কোভিডৰ এনে দ্ৰুত সংক্ৰমণৰ সময়তো শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল পাতি সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ নীতি নিয়মৰ সন্দৰ্ভত বিস্তৃত তথ্য আগবঢ়ায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে? 10 জানুৱাৰীৰ পৰা ৰাজ্যত বুষ্টাৰ ড'জ দিয়াৰ কাম আৰম্ভ হ'ব। প্ৰথম শাৰীৰ যোদ্ধাসকলে 1 ফেব্ৰুৱাৰীৰ ভিতৰত পিক্সনাৰী ভেকচিন ল'ব লাগিব, অন্যথা ফেব্ৰুৱাৰীত নাপাব পে স্লিপ। বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত মজুত আছে 80 লাখ ভেকচিন। ভেকচিন চলাই থকালৈকে নাৰ্ছসকলক মাহে 1500 টকাকৈ দিয়া হ'ব। ছুপাৰভাইজাৰসকলেও পাব। আশাকৰ্মীসকলে 1000 টকাকৈ পাব। তাৰপিছতে 4 নম্বৰ খবৰটি হৈছে এইবাৰ হাস্পতালত কৰোনাৰ চিকিৎসা বিনামূলীয়া নহ'ব। চৰকাৰে গুৰুত্ব দিছে হোম আইচোলেশ্যনত। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনাৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত প্ৰায় 850 জন লোকৰ দেশত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ। এইবাৰ হাস্পতালত ভৰ্তি হোৱা কৰোনা ৰোগীৰ চিকিৎসা বিনামূলীয়া নহ'ব। সেইদৰে কোনো বিশেষ খাদ্যৰো ব্যৱস্থা কৰা নহ'ব। ৰোগীৰ অভিভাৱকে ঘৰৰ পৰাই খাদ্য আনিব পাৰিব, কিন্তু চিৰিয়াছ ৰোগী আৰু BPL ৰোগীৰ চিকিৎসাহে বিনামূলীয়া হ'ব। আৰু কি নিয়ম হাতত লৈছে ৰাজ্য চৰকাৰে চাওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অমিক্ৰণ সহজে বিয়পে। কোভিডৰ তৃতীয় ঢৌৰ সৈতে আমি যুঁজিবলৈ সাজু হৈছোঁ। ইয়াৰ বাবে মানুহক টেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰতিদিনে এতিয়া 30,000 টেষ্ট কৰি থকা হৈছে। আমি 50,000ৰ পৰা 1 লাখলৈকে টেষ্টৰ লক্ষ্য লৈছোঁ। বিমানবন্দৰ
কেন্দ্ৰৰ আৰু ৰেলৱে ভেকচিন নলোৱা প্ৰথম পালি লোৱা আৰু 15 বছৰৰ তলৰ লোকক টেষ্ট কৰা হ'ব। হোম টেষ্টিং কৰিব পাৰিব। দুই পালি ভেকচিন লোৱা সকলক লেফ্ট ফ্লেগ দিয়া হ'ব, কিন্তু পজিটিভ হ'লে ৰোগীয়ে 104ত ফোন কৰিব পাৰিব চিকিৎসাধীন হ'বলৈ। শিশুসকল কোভিডত আক্ৰান্ত হৈছে, শিশুৰ টেষ্ট কৰা হ'ব। 15 বছৰ তলৰ শিশুক টেষ্ট কৰিব। চৰকাৰে গুৰুত্ব দিছে হোম আইচলেশ্যনত। তাৰপিছত 5 নম্বৰ খবৰটি হৈছে নিশা 10 বজাৰ পৰা সান্ধ্য আইন। কাইলৈৰ পৰা 5ম শ্ৰেণীলৈকে সকলো স্কুল বন্ধ। ভেকচিন নলোৱা সকলে ঘৰৰ পৰা ওলালেই বিপদ। আৰু কি আছে নতুন এছবিত চাওক। দেশত যেন আৰম্ভ হৈছে কৰোনাৰ তৃতীয় ঢৌ। হঠাৎ দেশত অস্বাভাৱিক হাৰত বাঢ়িছে কৰোনাৰ সংক্ৰমণ। অসমতো যোৱা মঙলবাৰৰ বাবে দ্ৰুতগতিত বাঢ়ি কৰোনাৰ সংক্ৰমণৰ ঘটনা। শুক্ৰবাৰৰ দিনটোত ৰাজ্যত প্ৰায় 800 লোকৰ শৰীৰত ধৰা পৰিল কৰোনাৰ সংক্ৰমণ। কৰোনাৰ এনে দ্ৰুত সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কৰোনাৰ নতুন এছঅপি। কি আছে নতুন এছঅপিত? নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব। হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতো ভেকচিন নলোৱা মানুহে সোমাব নোৱাৰিব। কেৱল হাস্পতালতে ভেকচিন নলোৱা মানুহ আহিব পাৰিব। ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নলোৱা মানুহ সোমালে কৰ্তৃপক্ষই 25,000 টকাৰ জৰিমনাৰ সন্মুখীন হ'ব। হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ'লে 2 পালি ভেকচিন ল'বই লাগিব। 2 পালি ভেকচিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব। চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই সেইসকলে 15 জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব। বিয়া আদি অনুষ্ঠানত 200 মানুহ আহিব পাৰিব। বেলিভাগত কোনো ধৰণৰ চুলাই ফাটি খুলিব নোৱাৰিব। কাইলৈৰ পৰা সকলো স্কুল 5ম শ্ৰেণীলৈকে 30 জানুৱাৰীলৈকে বন্ধ। গুৱাহাটীত 8ম শ্ৰেণীলৈকে বন্ধ দিয়া হৈছে। 9ম, 10ম আৰু 11 শ্ৰেণী অল্টাৰনেটিভত চলিব। নৈশ বাছ চলি থাকিব। কেৱল ডাবল ড'জ ভেকচিন লোৱা মানুহে উঠিব পাৰিব, কিন্তু নিশা হোটেলত খাদ্য বহি খাব নোৱাৰিব। আন্তঃজিলা যাতায়াত অব্যাহত থাকিব। আপোনালোকে নিশ্চয় চাইছে নতুন এছঅপিখনত কি দিছে। আজিৰ ভিডিঅ' ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত তেতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ ইমানেই।